পঢ়ি শুনি কি কৰিম? পঢ়ি শুনি চাকৰি নাপায়, পইচা নাথাকিলে চাকৰি ল'ব নোৱাৰে। আজি মই আমাৰ সকলোৰে মৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বিষয়ে দুআষাৰ ক'ব ওলাইছোঁ। ভিডিঅ'টো পাৰিলে আপোনালোকে শ্বেয়াৰ কৰি দিব। সকলোৱে কথাখিনি জানিব লাগিব, বুজিব লাগিব, অনুভৱ কৰিব লাগিব। আজি কিছুদিন ধৰি ছ'চিয়েল মিডিয়াত দেখা পাই আছোঁ, চাই আছোঁ, তেখেতক যিহেতু চাই থাকোঁ। তেখেতৰ কিন্তু স্বাস্থ্যৰ আগতকৈ অলপ সলনি হৈছে। তেখেতৰ মুখমণ্ডলত ক্লান্ত ভাৱ যেন দেখা পোৱা গৈছে, যেন তেখেত ভাগৰি গৈছে, তেনেকুৱা এটা ভাৱ দেখা পোৱা গৈছে। তথাপিতো কিন্তু কাম কৰিবলৈ এৰা নাই। আজি যদি নামনিত, অহাকালি উজনিত, আকৌ পৰহিলৈ মধ্য অসমত। ৰাইজৰ কাৰণে ইমান কষ্ট কৰা মানুহ কেতিয়াও নাপায় কিন্তু, আৰু নাপায়, নোলায়। তেখেতে ইমান কষ্ট কৰি আছে। গাড়ীত ট্ৰেভেল কৰা কিমান কষ্ট আমি বুজি পাওঁ, কিমান ভাগৰ লাগে আমি বুজি পাওঁ। কিন্তু তেখেতে সেই দুখ, সেই কষ্ট, সেই ভাগৰ, এইখিনি চব ত্যাগ দিছে। মোৰ মনত আছে, আমি যেতিয়া চাকৰি পাইছিলোঁ, তেতিয়া জেৰক্স কৰা বা গাড়ীৰ ভাড়া অহা যোৱা যি খৰচ, ইণ্টাৰভিউৰ কাৰণে হওক, পৰীক্ষাৰ কাৰণে হওক, খুব বেছি 400-450 টকা খৰচ হৈছিল মোৰ মনত আছে। এটা সময় আছিল, আমাৰ নিচিনা দুখীয়া মানুহে ভাবিছিল যে পঢ়ি শুনি কি কৰিব? পঢ়ি শুনি চাকৰি নাপায়, পইচা নাথাকিলে চাকৰি ল'ব নোৱাৰে, তেনেকৈ ভাবিছিল। আৰু তেনেকুৱাতে একে চিৰন্তন সত্য দেই, আপোনালোকে চাব, একেবাৰে চিৰন্তন সত্য মই কথা এটা কৈ আছোঁ। আৰু এইটো কাৰণে বহুত ল'ৰা ছোৱালী, বহুত মানুহ অৰ্ধশিক্ষিত হৈ থাকিল। বেলেগ বেলেগ পঢ়া শুনা এৰি বেলেগ বেলেগ কামত নিয়োজিত হৈ গ'ল। কোনোবাই বাহিৰলৈ গুচি গ'ল, কোনোবাই বেলেগ অন্য কামত কাম কৰাত লাগি গ'ল। বহুত ল'ৰা ছোৱালী, একেবাৰে এইটো সত্য কথা। আনকি ময়ো তাৰ ভিতৰত এজন। কিন্তু বৰ্তমান আমাৰ নিচিনা ল'ৰা ছোৱালীয়ে যি সপোন দেখিছে, সেয়া কিন্তু তেখেতে বাস্তৱত পৰিণত কৰিছে। গতিকে আমি তেখেতৰ বিষয়ে চিন্তা নকৰিলে কোনে কৰিব? আমি যদি তেখেতক ভাল নাপাওঁ, কোনে ভাল? মই ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ, লক্ষ্য কৰিছোঁ, তেখেতৰ ফটো যেতিয়া পাওঁ মই জুম কৰি চাওঁ। এনেকুৱা লাগিছে যেন তেখেত ক্লান্ত হৈ আছে, ভাগৰুৱা হৈ আছে। তেখেতক কিছু জিৰণিৰ প্ৰয়োজন। কাৰণ এনেকুৱা এজন মানুহ আমাক অসমত বহুত দীঘলীয়া সময়ৰ কাৰণে প্ৰয়োজন আছে, যথেষ্ট প্ৰয়োজন আছে। এই ভিডিঅ'টোৰ কাৰণে যদি কোনোবাই মোক বেয়াও পায়, তাত মোৰ কোনো আপত্তি নাই। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে কথাখিনি বুজি পায়, অনুভৱ কৰে।